লাইফ জেকেট মটৰচাইকেল গ'ল এইবাৰ বিধানসভা চৌহদলৈ আহিল মাছ ব্ৰইলাৰ সুপাৰী আৰু কণী আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে জনসাধাৰণক ৰাজ্যৰ লগতে মূল্যবৃদ্ধিত অতিষ্ঠ বিধায়ক অখিল গগৈ সেয়েহে চলিত বিধানসভাত নিতৌ ন ধৰণেৰে বিধায়ক অখিল গগৈয়ে সাব্যস্ত কৰি গৈছে প্ৰতিবাদ বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে অৰ্থাৎ চতুৰ্থ দিনা সদনৰ বাহিৰত সিন্ডিকেটৰ বাবে মূল্যবৃদ্ধি হোৱাৰ অভিযোগ তুলি বিধায়ক গগৈয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতীকী ৰূপত ঠেলাতেই মাছ ব্ৰইলাৰ মুৰ্গী কণী সুপাৰী আদিলৈ সিন্ডিকেট ৰাজৰ অৱসান ঘটাই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে অখিল গগৈয়ে ব্যতিক্ৰমী ৰূপত সাব্যস্ত কৰে প্ৰতিবাদ মূল্যবৃদ্ধিৰ সমান্তৰালকৈ সিন্ডিকেটক লৈ সৰব অখিল গগৈ বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন সামগ্ৰীৰ সিন্ডিকেট চলাই থকাৰ অভিযোগ বিধায়কগৰাকীৰ অসমলৈ অহা মাছ কণী ব্ৰইলাৰ মুৰ্গীক লৈ জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীয়ে সিন্ডিকেট চলাইছে বুলি গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ সদনৰ ভিতৰত সিন্ডিকেটক লৈ জয়ন্ত মল্ল বৰুৱাক প্ৰশ্ন বিধায়ক গগৈৰ মোৰ নামটো লৈ এনে গালি পাৰি আছে মই এক চাট দিলে উল্টি খাই যাব এতিয়া কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা কব দিম নেকি এতিয়া গেট কিখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যি তথ্য আছে বিধানসভাৰ অধ্যক্ষ কিয় তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো আপোনাৰ যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক সংবাদ মাধ্যমৰ সন্মুখত মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি বাৰ্মাৰ সুপাৰী অসমৰ স্থানীয় সুপাৰী মাছ কণী ব্ৰইলাৰকে ধৰি অসমৰ পৰা যোৱা আৰু অসমলৈ অহা সকলো সামগ্ৰীতে গুণ্ডা টেক্স লোৱা হয় বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে গাহৰি কয়লা কাঠ গৰু কণী মাছ সুপাৰী চাউল আদি সকলোৰে পৰা সিন্ডিকেটৰ ধন আহে যাৰ বাবে অতিমাত্ৰা মূল্যবৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে 9 জুলাই আজি অসম বিধানসভাৰ তৃতীয় দিন আজি মই ৰাজ্য দলৰ সভাপতি হিচাপে আমাৰ দলৰ আনজন বিধায়ক মেহবুব মুক্তাৰক লগত লৈ অসম বিধানসভাৰ চৌহদৰ ভিতৰত কিন্তু বিধানসভাৰ ভিতৰত নহয় এটা প্ৰতিবাদ সাব্যস্ত কৰিছে আজিলৈকে 4টা দিন বিধানসভা চলিছে তাৰ ভিতৰত 3টা দিনে আমি প্ৰতিবাদ কৰিছো আজিৰ দিনটোৰ প্ৰতিবাদটো আছিল এইটো সিন্ডিকেট ৰাজৰ অৱসান ঘটাও মূল্য বৃদ্ধি ৰোধ কৰা সিন্ডিকেট ৰাজৰ অৱসান ঘটাও মূল্য বৃদ্ধি ৰোধ কৰক এইটো কি সিন্ডিকেট এই যে বাহিৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ তালৈ মাছৰ গাড়ী এখন আহিছে শ্ৰীৰামপুৰ গেট হয় বেংগল আৰু অসমৰ শ্ৰীৰামপুৰ গেট হয় আহোঁতে কি কৰিছে এই গাড়ীখন অসমলৈ প্ৰৱেশ কৰাৰ ঠিক সময়খিনিতে অবৈধভাৱে বাকিটো যি টেক্স লয় চৰকাৰীভাৱে সব লয়ে অবৈধ 2 নম্বৰী ধৰণে ৰাজনৈতিক মানুহবিলাকে পলিটিক্যাল লিডাৰ্ছ বিলাকে পুলিচৰ সহায়ত কি কৰে দিছপুৰে অবৈধভাৱে কৰ সংগ্ৰহ বা গুণ্ডা টেক্স সংগ্ৰহ কৰে এনেদৰে চতুৰ্থটো দিনত বিধানসভাত মূল্যবৃদ্ধি আৰু সিন্ডিকেটক লৈ সৰব হৈ থাকিল বিধায়ক অখিল গগৈ নিউজ 6 ৰিপৰ্ট পিপলছ টিভি